তো প্ৰথমতে আপোনালোকে এই বিশেষ ব্যক্তিজনলৈকে লক্ষ্য কৰিব। তেওঁৰ নাম হৈছিল ডেনিছ ৰিচি। তেওঁ চি প্ৰগ্ৰামিঙৰ ফাদাৰ অফ চি প্ৰগ্ৰামিং, পিতৃ বুলি ক'ব পাৰি। তাৰ আগতে বি প্ৰগ্ৰামিং আছিলে। এইবিলাকৰ তেওঁ এনহেন্স কৰি তেওঁ এইবিলাকক আকৌ অলপমান তাত মডাৰ্ণাইজ কৰি তাত নতুন নতুন কিছুমান বস্তু মানে বৃদ্ধি কৰি তেওঁ চি প্ৰগ্ৰামিং লেংগুৱেজটো ডেভেলপ কৰিছিলে, মিষ্টাৰ ডেনিছ ৰিচি। এতিয়া আপুনি প্ৰগ্ৰামিং হয়তো কেতিয়াও কৰা নাই বা কেতিয়াও দেখা নাই প্ৰগ্ৰামিং কেনেদৰে কৰা যায়। তো ইয়াৰ কাৰণে কিছুমান বস্তু জানিব লাগিব। আপুনি যদি ভিডিঅ'বিলাক চাই থাকে গম পাব। দুটা ধৰণৰ ছফ্টৱেৰ আপোনাক ইয়াৰ বাবে দৰকাৰী হ'ব। প্ৰথমতে আপুনি আপোনাৰ যিটো লেপটপ বা ডেস্কটপ যি আছে তাতে আপোনালোকে হয়তো ডেভ চি প্লাছ প্লাছ বুলি এইটো ছফ্টৱেৰ ইনষ্টল কৰিব পাৰে। এইটো চি প্লাছ প্লাছ বুলি আছে, কিন্তু ইয়াতে চিও কৰিব পাৰে। আৰু এইটো আপুনি bloodshed.net তাৰ পৰা ডাউনলোড কৰিব পাৰিব, ইনষ্টল কৰিব পাৰিব। আৰু আপুনি visualstudio.com তাৰ পৰাও কোড এডিটিঙৰ কাৰণে ভিজুৱেল ষ্টুডিঅ' কোড ডাউনলোড কৰিব পাৰিব। এইটো ইনষ্টল কৰি লৈ পেলাই আপুনি তাতে ইয়াত দেখিছে আপোনালোকে চি আৰু চি প্লাছ প্লাছ বুলি এটা মাইক্ৰ'ছফ্টৰ এটা হেৰি আছে, মানে লিংক আছে। এইটো ইয়াতে ক্লিক কৰিলে আহিব, মই দেখাই দিম পিছলৈ। তো এইখিনি কাম কৰিব লাগিব। তাৰপিছত মই প্ৰগ্ৰামিং কেনেদৰে কৰে এটা প্ৰগ্ৰামৰ দ্বাৰা আৰম্ভণি কৰিম। এইটো দেখিছে ভিজুৱেল ষ্টুডিঅ' কোড। হয়, এতিয়া ইয়াতে চাব, ইয়াতে এই আইকনটো ক্লিক কৰিলে এইটো ইয়াতে আপোনাৰ চি প্লাছ প্লাছ এইবিলাক আপোনাৰ কিছুমান এক্সটেনশ্যন বা থিম আপোনাৰ আহিব। মই ইয়াতে অলৰেডি ইনষ্টল কৰা আছে, আপুনি ইয়াৰ পৰা ইনষ্টল কৰি ল'ব পাৰে। আৰু তেতিয়াহ'লে প্ৰথমতে আমি এটা প্ৰগ্ৰাম কি ধৰণে কৰা হয় তাক আৰম্ভণি কৰোঁ। এটা প্ৰগ্ৰাম কৰি চাওঁ, চিম্পল বেছিক প্ৰগ্ৰাম, যে আপুনি হেল্ল' এই শব্দটোৱে কম্পিউটাৰক কি ধৰণে ক'ব যে আপুনি লিখি পেলাই কি ধৰণে ক'ব যে হেল্ল' বুলি প্ৰিণ্ট এটা ডিছপ্লে এটা ওলাব লাগে। তো ইয়াতে চাওক আপুনি, যেতিয়া মই ফাইলত গৈছোঁ, নিউ টেক্সট ফাইলত গৈছোঁ, টেক্সট ফাইল বুলি চিলেক্ট কৰাৰ লগে লগে ইয়াতে কৈছে যে চিলেক্ট এটা লেংগুৱেজ চিলেক্ট কৰিব দিছে। তো মই ইয়াতে ক্লিক কৰিছোঁ। ইয়াতে বহুতকেইটা লেংগুৱেজ আছে আপোনাৰ চব, চি শাৰ্প, চি প্লাছ প্লাছ, CSS, বহুতকেইটা আছে, HTML, জাভাস্ক্ৰিপ্ট, জেছন, বহুতখিনি আছে, PHP, ৰুবি, এইবিলাক চব প্ৰগ্ৰামিং লেংগুৱেজে হয়। আমি প্ৰথমতে ইয়াতে চি চিলেক্ট কৰিম। এতিয়া চি চিলেক্ট কৰাৰ পিছত চাব, মই ইয়াতে যি লিখিম সেয়া আপোনালোকে লক্ষ্য কৰিব যে এইবিলাক বস্তু দেখি পেলাই এনেকুৱা লাগিব পাৰে যে কি লিখি আছে, কিন্তু সেইটো আপোনালোকে চিন্তা কৰিব নালাগে, সেইটো লাহে লাহে বুজাম। আগতে এবাৰ কি ধৰণে কাম হয়, কি ধৰণে বস্তুটোৱে কাম কৰে সেইটো দেখাব চেষ্টা কৰিম। হেল্ল' ৱৰ্ল্ড এই বস্তুটো মই প্ৰিণ্ট কৰিব খোজোঁ। তেতিয়া আপুনি যিকোনো বস্তু লিখিব পাৰে, হেল্ল' ৱৰ্ল্ডৰ জেগাত নিজৰ নামো লিখিব পাৰে। এতিয়া চাওক, এই চিম্পল প্ৰগ্ৰাম হেল্ল' ৱৰ্ল্ড, এইটো মই ছেভ কৰিম। ছেভ এজত গ'লোঁ, ছেভ এজত গৈ পেলাই আপুনি এটা যিকোনো ডিৰেক্টৰী, মই ইয়াতে ডি ড্ৰাইভ লৈছোঁ। ডি ড্ৰাইভত মই চি প্ৰ' বুলি এটা আছে, ই ড্ৰাইভত গৈছোঁ।
এতিয়া C Pro ইয়াতে মই hello.c বুলি ইয়াক মই সেভ কৰিলোঁ এতিয়া চাওক ফাইলটো সেভ হৈছে hello.c এতিয়া মই কি ধৰণে এই কাম কৰে সেইটো এবাৰ দেখাৰ পিছত মই ইয়াক বুজাম হা প্ৰথমতে বস্তুটো চাই লওক কি ধৰণে কামটো হয় তাৰ কাৰণে মই এটা টাৰ্মিনেল কৰিলোঁ টাৰ্মিনেল মানে এনেকুৱা এটা বস্তু য'ত আপোনাৰ মানে বস্তুটো মানে চলে ঠিক আছে তো CD কৰিলোঁ মই CDE আপোনালোকে কৰিব নালাগে বাৰু চাওক GCC hello.c GCC মানে কি মই পিছত কম আৰু এইখিনি কি কৰিলোঁ এইখিনিও মই কম একো এৰৰ অহা নাই বা একো হোৱা নাই তো এইটো একচুৱেলি এইটো কিবা এটা হৈছে মানে কম্পাইল হৈছে তো এতিয়া আমি ইয়াক ৰান কৰি চাম দেখিছে হেল্ল' ৱৰ্ল্ড বুলি আহিছে তো এইটো কেনেকৈ হ'ল কেনেকৈ আমি ইয়াত হেল্ল' ৱৰ্ল্ড বুলি আমি প্ৰিণ্ট আউট ওলাব পাৰিলোঁ তো এইটো চাওঁ আমি প্ৰথমৰ পৰা চাওঁ হেছ এইবিলাক যিবিলাক চিম্বল ইউজ কৰিছোঁ হেছ হওক এইবিলাক ব্ৰেকেট হওক এইটো ব্ৰেকেট হওক এইটো কাৰ্লি ব্ৰেকেট বা কুটিল বন্ধনী চন্দ্ৰ বন্ধনী এক্সক্লেমেশ্যন মাৰ্ক তাৰপিছত এইটো হ'ল আপোনাৰ ছেমিকলন এইবিলাক যে আমি ইউজ কৰিছোঁ এইবিলাক ইউজ কৰাৰ কাৰণ হ'ল যে এইবিলাক হৈছে ব্যাকৰণ গ্ৰামাৰ এইটো যিটো প্ৰগ্ৰামিং লেংগুৱেজ আছে চব লেংগুৱেজৰে এটা এটা গ্ৰামাৰ থাকে আপুনি গ্ৰামাৰটো প্ৰথমতে জানিব লাগে অলপ হ'লেও তাৰপিছতহে আপুনি লেংগুৱেজত কিবা লিখিব পাৰে তো এইখিনি গ্ৰামাৰ হয় বেছিকেলি এই যিটো ছেমিকলন আছে এই ছেমিকলনটো এইটো আমি বুজাই যে এই লাইনটো শেষ হ'ল এই লাইনটোৰ ইয়াত শেষ হৈছে যদি মই ছেমিকলনটো নিদিওঁ তেতিয়াহ'লে বুজিব যে এই কম্পিউটাৰে বুজিব যে এই লাইনটো এইটো একেটা লাইনে কণ্টিনিউ হৈছে মই যদি এইটো ছেমিকলন নিদিওঁ ইয়াতে দিওঁ তেতিয়াহ'লে ইয়াতেহে এই লাইনটো শেষ হোৱা বুলি বুজাব ঠিক তেনেদৰে আপুনি ওপৰত চাওক হেছ ইনক্লুড stdio.h এই যে .h বুলি আছে এইখিনিক কয় হেডাৰ ফাইল বুলি হেডাৰ ফাইল এইটো লাইব্ৰেৰী হয় আমাৰ এতিয়া লাইব্ৰেৰীত কি থাকে কিতাপ থাকে কিতাপৰ ভিতৰত আপুনি হয়তো কিবা এটা এনেকুৱা ফৰ্মুলা থাকিব পাৰে যিটো হয়তো আপোনাৰ মনত নাই বা যিটো হয়তো আপুনি ইউজ কৰিব খোজে তো আপুনি কি কৰিব লাইব্ৰেৰীত যাব কিতাপখন ল'ব ইয়াতে কিতাপখন আমি এই ষ্টুডিঅ'ৰ ভিতৰত stdio ভিতৰত ষ্টেণ্ডাৰ্ড ইনপুট আউটপুট হেডাৰ ফাইল বুলি কয় এইটো ইয়াৰ ভিতৰত অলৰেডি ইয়াতে আমাৰ যিজন ৰাইটাৰ ডেনিছ ৰিচলি তেওঁলোকে লিখি থৈ দিছে যে কোনটো ফাংচনে কি কাম কৰিব আপোনালোকে যদি মেথছ পঢ়িছে বা মেথছৰ কেতিয়াবা জড়িত আছিলে মেথছৰ বিষয়ে তেতিয়া ফাংচন কি হয় বা আপোনালোকে হয়তো গম পাব এতিয়া চাওক ইণ্ট মেইন বুলি আমি ইয়াতে লিখিছোঁ ইয়াত এইটো মেইনটো এটা ফাংচন হয় ঠিক আছে আমাৰ যেনেকৈ fx থকা আছিলে মেথছত ফাংচন অফ x ঠিক তেনেদৰে ইণ্ট মানে ইণ্টেজাৰ আমি এইটো ক'ম পিছত ভালকৈ বুজাম এইটো জাষ্ট এটা ইন্ট্ৰডাক্টৰী এটা প্ৰগ্ৰামিঙৰ ভিডিঅ' হয় তো গতিকে আমি জাষ্ট হেল্ল' ৱৰ্ল্ডটো কেনেকৈ প্ৰিণ্ট হৈছে কি বস্তু আছে অলপমান ক'ব বিচাৰিছোঁ বাকীখিনি মই আকৌ ইণ্টেজাৰ কি হয় এনেকুৱা কি হয় এইবিলাক আকৌ ক'ম এতিয়া চাওক প্ৰিণ্ট এফৰ এটা ফাংচন প্ৰিণ্ট এফৰ দৰে এটা আৰু এটা ফাংচন আছে বহুত আছে এটা আছে scanf বুলি প্ৰিণ্ট এফৰ কাম হ'ল এই আপুনি যিখিনি লিখিব সেইটো আপোনাৰ ডিছপ্লেত এইটো ইয়াতে যিটো লিখিব সেইটো ডিছপ্লেত ওলাব আৰু এটা scanf বুলি আছে সেইটো আপুনি কিবৰ্ডত যিটো এণ্টাৰ কৰিব প্ৰগ্ৰামটো ৰান হওঁতে সেইটো কম্পিউটাৰৰ মেমৰিত সোমাই দিব তো এতিয়া চাওক এই যে প্ৰিণ্ট এফৰ আমি ভিতৰত লিখিছোঁ এইখিনি ব্ৰেকেট দি পেলাই এই হেল্ল' ৱৰ্ল্ড এইটো কমা দিছোঁ ওপৰত ঊৰ্ধ্বকমা এইবিলাক যে দিছোঁ এইবিলাক চব ব্যাকৰণৰ ভিতৰত আছে যিটো কম্পিউটাৰ প্ৰগ্ৰামিঙৰ চি প্ৰগ্ৰামিঙৰ এইখিনি ব্যাকৰণ ঠিক আছে বা গ্ৰামাৰ ইয়াতে আপুনি চাওক এই প্ৰিণ্ট এফটোৱে কি ধৰণে কাম কৰিব এই বস্তুটো আমি লিখিব নালাগে এই ফাংচনটো কি কাম কৰিব আমি লিখিব নালাগে এই ফাংচনটো কি কাম কৰিব বা কেনেধৰণে কাম কৰিব এইখিনি এই stdio.h লাইব্ৰেৰীৰ ভিতৰত অলৰেডি ডেনিছ ৰিচি বা তেনেকুৱা ডেভেলপাৰ যিকেইজন আছিলে তেওঁলোকে লিখি থৈ দিছে আমি ইয়াৰ পৰা জাষ্ট ইউজ কৰিছোঁ আনি পেলাই ঠিক তেনেদৰে আমি বস্তুবিলাক জাষ্ট ইউজ কৰিম
আৰু নিজাকৈ আমি লিখিব পাৰোঁ, নিজাকৈ আমি নিজেও পিছলৈকে হেডাৰ ফাইল এনেকুৱাকৈ .h ফাইলত কিছুমান প্ৰগ্ৰাম লিখি পেলাই আমি তাক কল কৰিব পাৰোঁ। এই বস্তুটোক কয় কল কৰা বুলি, ঠিক আছে। গতিকে আশা কৰিছোঁ এইটো চাওক। এতিয়া মই যদি এইটো হেল্ল' ৱৰ্ল্ডটো গুচাই দিওঁ, মই ছাপ'জ কিবা বেলেগে দি দিলোঁ, I am Indian, কেপিটেল I। এইটো মই আকৌ ছেভ কৰিব লাগিব, একেই জেগাতে ছেভ কৰিছোঁ, অভাৰৰাইট কৰি দিছোঁ, তাৰপিছত কম্পাইল কৰিছোঁ, দেখিছে I am Indian। এতিয়া চাওক, এই যে মই চেঞ্জেছটো কৰিলোঁ, এতিয়া কম্পিউটাৰে এইবিলাক চি প্ৰগ্ৰামিং হওক বা জাভা হওক, C++ হওক, এইবিলাকক কয় হাই লেভেল লেংগুৱেজ বুলি। হাই লেভেল লেংগুৱেজ মানে কম্পিউটাৰে আমি বুজি পাওঁ, আৰু কম্পিউটাৰে কি বুজি পায়, অকল হাই ভল্টেজ আৰু ল' ভল্টেজ বুজি পায়, বা 0 আৰু 1 বুলিও ক'ব পাৰে আপোনালোকে। ল' ভল্টেজ মানে 0 আৰু হাই ভল্টেজ মানে 1। এতিয়া এই বস্তুখিনি আমি যিহেতু ইংলিছ লাইক মানে ইংলিছৰ নিচিনা, ইংৰাজীৰ নিচিনা লেংগুৱেজত আমি লিখিছোঁ, এই বস্তুখিনি কম্পিউটাৰে কি ধৰণে বুজি পাব, তাৰ কাৰণে এই কম্পাইলাৰ বস্তুটো আছে। এই যিটো কম্পাইলাৰ আমি যিটো ইউজ কৰি আছোঁ GCC, এই কম্পাইলাৰটোৱে এই গোটেই ইংলিছত বা ইংৰাজীত লিখা যিখিনি লেংগুৱেজ আছে, বস্তুখিনি আছে, কমাণ্ড আছে, এইখিনি কনভাৰ্ট কৰি কম্পিউটাৰে বুজি পোৱা 0 আৰু 1 এই দুটালৈকে লৈ পেলাই কম্পিউটাৰক মানে এক্সিকিউট কৰিবলৈ দিব। তো এইখিনি আজি মই ভিডিঅ'টোত ক'ব খুজিছিলোঁ। নেক্সট ভিডিঅ'বিলাকত বা যিখিনি আৰু প্ৰথমৰ পৰা আৰম্ভ কৰিম, মানে কি ধৰণে ডাটা টাইপ হয়, কি হয়, যিখিনি বস্তু আছে আৰু ক'বলগীয়া। তো চাই থাকক ভিডিঅ'খিনি, আৰু যদি কিবা ডাউট থাকে আপুনি কুৱেশ্যন কৰিব। আৰু মই এইকাৰণে ষ্টাৰ্ট কৰিছোঁ যাতে আমাৰ সকলো মানুহে প্ৰগ্ৰামিং কি হয় জনা উচিত। প্ৰগ্ৰামিঙৰ বিষয়ে আমি সকলোৱে কৈ থাকোঁ প্ৰগ্ৰামিং আছে, প্ৰগ্ৰামিং হয়তো কোনোবা এনেকুৱা মানুহ আছে যাৰ ল'ৰা ছোৱালী প্ৰগ্ৰামিং কৰি আছে, তেওঁৰো হয়তো জানিব মন যায় কিনো হয় প্ৰগ্ৰামিং। তেওঁ হয়তো মেথছ পাৰিছিলে, কিন্তু প্ৰগ্ৰামিং তেওঁ কেতিয়াও পোৱা নাই, কাৰণ পঢ়া শুনাটো এতিয়া নহয় আৰু এটা সময়ৰ পিছত। তো এই এনেকুৱা ভিডিঅ'বিলাক চাই তেওঁলোকে অলপ আভাস ল'ব পাৰিব যে একচুৱেলি কি হয়। আৰু যদি এনেকুৱাকৈ কোনোবা সৰু ল'ৰাই চাই আছে বা কোনোবা ষ্টুডেণ্টে চাই আছে, তেতিয়াহ'লে তেওঁলোকে এই বস্তুটোৰ ওপৰত কিতাপ পঢ়াৰ উপৰিও এনেকুৱাকৈ ভিডিঅ'বিলাক চালে তেওঁলোকে বস্তুবিলাক বুজিব পাৰিব যে ইণ্টাৰেষ্টটো, যিটো আগ্ৰহটো জন্মাবৰ মই চেষ্টা কৰিম। আৰু প্ৰগ্ৰামিং বস্তুটো এনেকুৱা যে উইদাউট প্ৰগ্ৰামিং নোহোৱাকৈ আমি আগবাঢ়িব নোৱাৰোঁ এখন দেশ হিচাপে। কাৰণ বাকী দেশবিলাক বহুত আগবঢ়া প্ৰগ্ৰামিঙৰ ক্ষেত্ৰত, আমাৰ ইণ্ডিয়াও আগবঢ়া, কিন্তু এজ এ মানে সকলো স্কুল লেভেলত আমি ইমানখিনি হয়তো আগবাঢ়িব পৰা নাই। গতিকে চাই থাকক, মই এইটো প্ৰয়াস কৰিছোঁ, আৰু হয়তো মই নেক্সট ভিডিঅ' দি থাকিম। আপোনালোকৰ পৰা অলপ